আৱৰ্জনামুক্ত ভাৰত এই মূল লক্ষ্য আগত লৈ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু খোৱা পানী অনাময় সমিতিয়ে স্বচ্ছতাই সেৱা 15 ছেপ্টেম্বৰৰ পৰা 2 অক্টোবৰলৈ পষেকজোৰা এক কাৰ্যসূচীৰ আয়োজন কৰিছে আৰু এই কাৰ্যসূচীত আমি অসম বিজ্ঞান সমিতি চিপাঝাৰ শাখাই ইয়াৰ স্থানীয়ভাৱে আমি এক কাৰ্যসূচী হাতত লৈছোঁ। এই কাৰ্যসূচী মৰ্মে আজি প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ কাৰণে আজি আছে বিশ্ব পৰিৱেশিক স্বাস্থ্য দিৱস পালন। এই উপলক্ষে আমি বুঢ়া গাঁও চিপাঝাৰ সমষ্টিৰ দৰং জিলাৰ একেবাৰে পশ্চিম প্ৰান্তৰ বুঢ়া গাঁৱৰ এটা চুবুৰীত আমি উপস্থিত হৈছোঁ। এই বুঢ়া গাঁৱৰ আমি এটা পৰিয়ালৰ ঘৰত বৰ্তমান আমি উপস্থিত হৈছোঁহি আৰু এই পৰিয়ালৰ লোকসকলৰ সৈতে আমি পলিথিন ব্যৱহাৰ কৰিলে কেনেধৰণৰ অনিষ্ট হ'ব পাৰে এই সম্পৰ্কে আমি পৰিয়ালৰ লোকসকলক আমাৰ ছাত্ৰীসকলে বুজাই কৈছে। এই আমাৰ এই আজিৰ এই অভিযানটোত বাপুজী বালিকা উচ্চ বিদ্যালয়ৰ যি ইকো ক্লাব আছে এই ইকো ক্লাবৰ ইকো এণ্ড ইউথ ক্লাবৰ আমাৰ সদস্যসকল উপস্থিত আছে। তাৰ লগতে আন এখন বিদ্যালয় বনমাজা হায়াৰ ছেকেণ্ডাৰী স্কুল, এই স্কুলৰো ইকো ক্লাবৰ সদস্যসকলে এই অভিযানত অংশগ্ৰহণ কৰিছে আৰু আহি আমি কেইবাখনো ঘৰৰ পৰিয়ালত গৈ এই সম্পৰ্কত আমাৰ ছাত্ৰীসকলে পলিথিন ব্যৱহাৰৰ বিৰুদ্ধে এক সজাগতা লগতে পলিথিন ব্যৱহাৰ কৰিলে একক ব্যৱহাৰ্য প্লাষ্টিক ব্যৱহাৰ কৰিলে কেনেধৰণৰ অনিষ্ট হয়, যি আমাৰ শাৰীৰিক স্বাস্থ্য সম্পৰ্কীয় হওক বা সামাজিক যি পৰিৱেশৰ সৃষ্টি হয় এই সম্পৰ্কত কথাখিনি কৈ আমি এটা পৰিয়ালৰ ওচৰ পাইছোঁহি। আমি পৰিয়ালৰ লোকসকলক আমি ওচৰলৈ আহিছোঁ। এইটো আমাৰ হাওঁফাওঁ কিডনি এইবিলাক দেওঁ। গতিকে পলিথিনটো মাৰাত্মক বস্তু। আমি পাৰ্যমানে পলিথিনটো কি কৰিব লাগে, কমাব লাগে। আৰু পলিথিনটো কমাব লাগিলে কি হ'ব, দোকানীয়ে যেতিয়া পলিথিনটো দিব বিচাৰিব, আমি যদি মোনাটো লৈ যাই কওঁ যে মোনাটোৱে দিয়ক মোৰ পলিথিনত নালাগে, তেতিয়া আমাৰ পলিথিনৰ ব্যৱহাৰটো কি হৈ যাব, লাহে লাহে কমি যাব। এই কথাখিনি অলপ মন কৰিলে হ'ল। আৰু যিমানে আপুনি পলিথিনৰ পেকেট ঘৰলৈ আনে, ঘৰত কিমানেই আৱৰ্জনা হ'ল এই কথাখিনি ক'ব পৰা নাই।